everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ খবৰ নিচে ভাল আৰু আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছেই আজি আছে এটা স্পেশাল দিন আৰু মানে আজি হৈছে মোৰ বাৰ ছোৱালীজনী মানে মোৰ ভাগিন ৰিধিৰ আজি অন্নপ্ৰসন আৰু আপোনালোকক আজি দিনটো কি হয় কি নহয় আপডেটছখিনি দি থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত দিনৰ মূৰত এটি ব্লগ লৈ আহিছোঁ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া আমি অন্নপ্ৰসন পাই গ'লোহি আৰু এইফালে আমাৰ ৰিধিৰ মাহীয়েক মানে মোৰ মামাৰ ছোৱালীজনী ফটো মাৰিবলৈ লাগি গ'ল আৰু ভাগিনৰ অন্নপ্ৰসন তাইকনো আৰু কোনে পায় আৰু ডেকোৰেশ্যনটো ইমান ধুনীয়া কৰিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আৰু থিমটো আছিল পিংক কালাৰৰ সেইকাৰণে সকলোৱে পিংক কালাৰ মিলাই পিন্ধিছে আৰু এইফালে ৰিধিৰ লগত আকৌ সকলোৰে ফটোশ্বুট তাইক বহুত কষ্ট কৰি মানে কেমেৰাটো ফালে চাবলগীয়া হৈছে আৰু তাইও বুজি নাপায় ন আৰু তেন্তে চাওঁচোন আহক তাইক ফটোশ্বুট কৰোঁতে কেনেকুৱা কি কৰিবলগীয়া হৈছে আৰু এয়া আমাৰ নিয়ম কৰিবলৈ সকলো বস্তু ৰেডি কৰি থকা হৈছে আৰু কেকটো আহি পাই গ'লহি কেনেকুৱা লাগিছে জনাব কেকটো খায়ো কিন্তু বহুত টেষ্টি লাগিল আৰু এইফালে ৰিধিৰ মোমায়েকে অন্ন খোৱাবৰ বাবে পূৰা ৰেডি আৰু এইফালে সকলোৱে বহি চাই আছে আৰু এইফালে ফটোগ্ৰাফাৰো ৰেডি ফটো মাৰিবলৈ তেন্তে ব'লকচোন বাকী নিয়মখিনি চাই যাওঁ অন্নপ্ৰসনৰ সকলো নিয়ম হৈ গ'ল আৰু মই তাৰ আগতে এইবোৰ কাপোৰ চেঞ্জ কৰি ল'লোঁ কাৰণ থিমটো হৈছে পিংক কালাৰৰ সেইকাৰণে পিংক কালাৰ মিলাই পিন্ধি ল'লোঁ আৰু সকলোৱে পিংক কালাৰ পিন্ধিছে আজি আৰু মই মানে এনেকৈ ব্লগ কৰিবলৈ সময় পোৱা নাছিলোঁ আৰু মানে খুওৱা সেইবোৰ ভিডিঅ' কৰি আছিলোঁ তো এতিয়া আপোনালোকক জনাই দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কি হয় আৰু আপোনালোকক ইতিমধ্যে দেখুৱালেই মানে অন্নপ্ৰসনৰ মেইন নিয়ম আৰু কেক চেক কাটি আজৰি আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব